কুঁহিয়াৰ কিন্তু নাই বুলি 70ডালে হ'লগে দেই। বজাৰত কুঁহিয়াৰ দাম হৈ আছে বোলে। ঘৰতকে দি থৈ নাহিব। এডালত 60 টকা নোপোৱালৈকে এৰি নিদিব। 60 টকাকে পালে ধুনীয়াকে পূজাৰ খৰচটো ওলায়ো দুটামান টকা বাকী থাকিব। আহা বৰহণী দেউতা আহি আগতে ওলাই যাওঁ ইয়াৰ পৰা। কুঁহিয়াৰ বাৰীখন দেখা নাই বুলিহে ভনীয়েৰে, নহ'লে হাতীয়ে তহিলং কৰা দি কৰিব। মোৰ মৰমৰ চীনা কুঁহিয়াৰ কেইডাল বৰ গধুৰ হৈছে। পিছফালে ঠেলা এটা মাৰি দিয়া। বলক নেখায় কোনেও আপোনাৰ কুঁহিয়াৰ। অকল মোৰ ভনীয়েকেহে কুঁহিয়াৰ খায়। সপ্তাহে ৰাইজক সকামে নিকামে বিনামূলীয়াকে দি থকাবোৰ পিছে। নিজৰ বুলিহে কৈছো। পিছত বিয়া বাৰু সোমালে এইবোৰ স্বভাৱ সলনি নহ'লে নোকোৱায়ো ক'ব, নসহায়ো হাঁহিব। সেই বুলিহে কৈছো। ঠেলা এটা মাৰি দিয়া আকৌ। পাম নাইকিয়া হ'ল যেন লাগিছে চাইকেলখন আগলৈ নোযোৱাই হৈছে। নেযায় এইখন নেযায় দেই আগলৈ। এনেই ঠেলি থাকিব নোৱাৰো মই। হেৰি চকাটো দেখোন পামেই নাই। ফুটিলে চাগে নে পামচাৰ হ'ল। জোৰ লগোৱা আকৌ। ইমান শকত আবত মানুহজনী, সেইখনহে জোৰ নে? জানোৱে তেনেকৈ ক'ব বুলি। শকত আবত হ'লো বুলি জোৰ থাকিবই লাগিব নি? কথা ক'বলৈ আহিছে। জোৰ নোহোৱাকে হ'বলা ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঘৰৰ কাম বন কৰি খুৱাই আছো আপোনাক। কি হ'ল ভাই? বাৰুকে চাইকেল কুঁহিয়াৰ দেখোন। তহঁতৰ কুঁহিয়াৰো আছে মানে? ওলালেহি আৰু এইজনী। কিবা এটা কৰি ইয়াৰ পৰা ঘূৰাই নিব লাগিব। নহ'লে মোৰ কুঁহিয়াৰ বাগান চফা হ'ব আজি। ক'তনো ইমানকে বাৰীখনৰ অ'ত এডাল ত'ত এডাল গহৰা গজা দি গজি আছিলেও দুডালমান। গোটেই কেইডাল কাটি লৈ আনিছো কাইলৈ বিকিমগে বুলি। এইখিনিতে চাইকেলখনো পামচাৰ হ'ল। আগলৈ নগৈছে। চাওঁ ভিনি আঁতৰি দিয়ক। এইকেইডাল কুঁহিয়াৰ নিবলৈকে ইমানকে চিন্তা কৰি আছে। ঐ মৰা থ নমা। মৰিবলৈ ওলাইছ এই মুঠা মূৰত তুলি। নমা বুলি কৈছো নহয়। ডিঙি চিঙি বেকা হৈ থাকিব বাপেকে। এনেকুৱা আৰু এমুঠি দি চা, তাৰপিছত কবি সেইবোৰ। চাওঁ গুটি চাই দে। আধা পাগল চব কৰক যি কয় কৰি থাকক। কথা কৈ জানো কিবা লাভ আছে ইহঁতক? ৱাহ তামাম মিঠা দেখোন। বঢ়িয়া দেই সঁচাকে। বিকিবলৈ কষ্ট কৰি বান্ধি খুন্দি আনিলো। এইজনী আকৌ তাৰ মাজৰ পৰাই হাতীয়ে খোৱা দিহে খাইছে একেবাৰে। কেতিয়া আহিনো কেতিয়া খালেহি অ মাহী মিঠা নে? মিঠাটো আকৌ খাওঁ নি এডাল? সেই তাৰ পৰা আনিলো আকৌ। মই দুডাল খালোৱেই। তামাম মিঠা। চেনি চুবাই থকা কথাহে লাগে। এনেকে এডাল দুডালকে খাই থাকিলে মইনো কেইডাল বিকিবলৈ নিম হয়? তই পিছত খাবি দে গোটেই, এতিয়া খাব নালাগে। কুঁহিয়াৰ বিকি মই জেলেপি খুৱাম নহয় তহঁতক। আৰু বজাৰলৈ অকল কুঁহিয়াৰে নহয়, নাৰিকল আৰু ৰবাব টেঙা দুটামানো নিব লাগিব। দুইটাই টেঙা চেঙাবোৰ যোগাৰ কৰি লওঁগে। বলক নহ'লে ময়ো যাওঁ দেই মা। যা খালি উৎপাত কৰি জঁপিয়াই নুফুৰিবি আকৌ টেঙা গছৰ তলত। কাঁইটে বিন্ধিব। হ'ব মা। ভিনি এইখন দেখোন সৰু সুৰা অৰণ্য এখনে হৈ আছে। কাৰণো এইবোৰ মাটি বাৰী হয়? গছে চছে গোটেইখন পাৰ হ'বলৈ ভয় লগা হৈ আছে। কি ভয় কৰিবলগীয়া আছে? আগতে এইখন দিনতে বাঘে ভালুকে গিজাই থাকে। এতিয়াতো নায়েই একো। গোটেইখন পাতল হৈ থাকিলে, গছেই নাই। বাৰীখন বাৰু আমাৰ ঘৰৰে, মোৰ আৰু আমাৰ ককাইদেউহঁতৰ যুটীয়া। কাৰোবাৰ কিবা দৰকাৰ হ'লে নিজে লৈ যায়। কোনেও কাকো মানা নকৰে। টেঙাই গোটেইজোপা ঠাহ খাই আছে দেখোন। ইমান অকণমানি গছজোপাত ইমান টেঙা। অকণমানি নে? এইজোপা অকণমানি গছ নহয় আমাৰ দেউতাহঁতে ৰুই থৈ যোৱা গছ। গছজোপা দেখাতহে সৰু, বয়সটো কিন্তু তোতকৈও বেছি। মই পকা চাই ছিঙি দিওঁ। তহঁত দুটাই বস্তাটোত ভৰাই যা। ময়ো দুটামান ছিঙোনে ভিনি? তলত থকাবোৰ ভালকে পকাই নাই। তই আকৌ ওপৰত থকাবোৰ ভালকে ঢুকি পাবিগে জানো? মই ছিঙিছো নহয়, তহঁতৰ নেলাগে। কাইলৈ যাব দেই ভুটুক মাৰ্কেটত। এবাৰ গাহৰি 2টা লৈছো। এটা কেঁচা মাংস বিকিম, এটা জেগাতে ভাজি বিকিম বাপেকে। দাঁত নাইকিয়া মানুহে কেঁচা মাংসও নিকিনে, ভজা মাংসও নিকিনে। চাবলৈহে যাম দেই। যাবচোন যাব। পূজা বুলি আপোনালে কোমল চাই 2 পিচমান চাই ভাজি থম নহয় আগমঙৰ খেতি। তেনেকুৱা কথা নি? তেতিয়াহ'লে বাৰু যাবলৈ পাৰি। দাঁত নহ'লেও দাঁতৰ আলু কেইটা আছে নহয়, নে কি ক? পেটুৱা কাইলৈ কেইটা লৈছ? 2টা। এটা কেঁচা মাংস, এটা কেৰাহীত উঠিব। সোনকালে আহিবি দেই দাইটি। সোনকালে কথা নাই। মুঠতে 2 কিলো এটা থৈ দিবি আগমঙৰ খেতি। হ'ব। আমাৰ দাইটি বেলেগ যি নহ'লেও গাহৰি খোৱাত কিন্তু ঠিক আছে দেই। 1 কিলো মান বোলে দাইটি অকলেই চফা বনাই। মানুহটো দেখাতহে ক্ষীণমিন, খোৱাত বলে নোৱাৰে কিন্তু শকত মানুহেও। আমাৰ মাহী হাতী, আমাৰ মাহী পালোৱান। এইজনী সঁচাকে বৰ অগৰুৱা দেই। কথা ক'লে নুশুনে। দে বোলো 2টাই ধৰো।
পাৰিছো বুলিয়ে ছোৱালী মানুহজনীয়ে ইমান ডাঙৰ বস্তাটো এনেকে মূৰত তুলি আনে নেকি? মানুহে দেখিলে কি ক'ব বাৰু মোক? বাইৰে মোকেই কথা শুনাব ভনীজনীক কাম কৰিবলৈ দিছো বুলি। শুনিলে শুনিব আকৌ কথা। এনেও আৰু এদিনহে থাকিম মই ইয়াত উৎপাত কৰিবলৈ। তাৰপিছত নুশুনে আৰু মোৰ কাৰণে কোনেও একো। মই এনেকুৱা মতা মানুহৰ কামবোৰ কৰি ভাল পাওঁ, সেইকাৰণেহে কৰোঁ। ইয়ে, আমাৰ মাহী হাতী, আমাৰ মাহী পালোৱান। ৰাতিপুৱা 3টামান বজাতে উঠি ভাত পানী খুৱাই বোৱাই আজৰি হৈ ল'বি একেবাৰে। সোনকালে গৈ বস্তুখিনি সজাই পৰাই অকণমান দোকানখনৰ নিচিনা দেখা কৰি ল'ব লাগিব নহয়। কি হয় হ'ব আৰু পাই, সাঁচতীয়া ধন ভাঙি কিবা এটা কৰিবলৈ ওলাইছো। লাভ হ'লেতো ভালেই, নহ'ব লাগিলে বুঢ়ীয়ে উঠোতে বহুতে ঠেকেচি শেষ কৰিব মোক। আকাৰে ইংগিতে বুজাবলৈ আৰম্ভ কৰিলেই বাপেকে। ইয়া, মই ঠিকেই ভাবি আছিলো বস্তাটো যে এই হাতীটোৰ মূৰতে আহিব বুলি। ঠেলা টনা ভাড়াটো বাচিলে। আহা, গোটেইকেইটাই হাত মুখ ধুই ভাতকেইটা খাই লওঁহি। শুনিলি এতিয়া বাইৰৰ কথা? কিমান বাৰ ক'লো দুয়োটাই ধৰো বুলি, এতিয়া মইহে কথা শুনিবলগীয়া হ'ল। মই কৈছিলো নহয় মোক কথা শুনাব বুলি। জানোৱেই মই তাইক হিৰে জনা আছে অ'। হেৰি শুনিছানে? কাইলৈ ননহঁতৰ মাকহঁতে ভুটুং মাৰ্কেটত পকৰী দোকান দিবগে বোলে। তুমি ওলাবা নহ'লে, গৰম গৰম পকৰী দুটামান খাই আহিবাগে নে কি? হেৰি শুনিছা? নহ'লে ময়ে লৈ আনিম দিয়া, তোমাৰ যাবলৈ মন নাই যদি। মাৰক পাইছেহে দেই বাপে। এই হ'ব দে অ', কিনো ইমানকৈ লাগি আছ 10-20 টকাৰ লগতে পূজাৰ দিনত? তোৰো নহওক মোৰো নহওক, মাজতে থাকক। 15 টকা এটা দি দিছো হো। নহয় ভিন্দু ক'লেনো কি হ'ব, কুঁহিয়াৰ দাম হৈ থকা নাই জানো? সেইকাৰণে বৰ সস্তাতে এৰি দিবলৈ বেয়া পাইছো আৰু। হ'ব নহ'লে দিয়ক, আহিছো। যা গৈ থাক। এবাৰ ঘৰলৈ নে পূজা চাইহে যাবি চাগে? ক'ত ঘৰলৈ যাবলৈ পাম এতিয়া ভিন্দু? এই দুটা দেখিছেনে নাই? একেবাৰে জোক লগা দি লাগি আহিছে। পূজা দেখুৱাইহে নিব লাগিব ইহঁতক। যা দেখুৱাই নে। পূজাৰ দিনত পূজা নাচায় আৰু কি চাবি হয়? তাকেহে ভিন্দু। ব'ল গুটি ব'ল, এবাৰ মণ্ডপখনৰ ওচৰলৈ ব'ল। গুটি, মই ইয়াত গাহৰি কাটিছো নহয়। ভজা মাংসও পাবি, লাগিলে লৈ যাবি আহ। একেবাৰে তেলত মচমচীয়া ফ্ৰাই কৰি থৈছো। ঐ তহঁত দুটা পিছলৈ একেবাৰে ঘূৰি নাচাবি। এইটোৱে গাহৰি মাংস কিনাইহে এৰিব নহ'লে মোক। ব'ল, মই বেলেগ এদিনা নিদিম। আজি একেটকা পইচাই জেলেপিকে পেট ভৰাই খাবি। মহা চিকতা গুটি বাপেকটো এইটো। ইহে নিনিয়ে আৰু গাহৰি মাংস। কৈহে চাইছিলো, তহঁতে নিনিলেও মোৰ গাহৰি বিক্ৰী হ'ব। যা। গুটি, বেবী মাক এতিয়া ভালকৈ সেৱা কৰ। মাৰে নাহিলে নহয়, মাৰৰ হৈও প্ৰাৰ্থনা অকণ কৰি দিবি। জয় দুৰ্গা। ৱাহ, এইটো আমাৰ গুটি নহয়নে? হয় গুটি, তই আজি আমাক চিনিয়ে পোৱা নাই নি? আজি আমি ইয়াত দোকান দিছো নহয়। আহ আকৌ কিবা এটা কিনি খাই যাহি। ঘুগুনি পকৰী চব পাবি। গুটি আগবাহ, পিছলৈ নাচাবি। নুশুনা ভাওজী এতিয়া পলাবহে লাগে ইয়াৰ পৰা। নহ'লে এইজনীয়ে এনেই 100-200 টকা এটা আমাৰ পৰা কাঢ়ি নিব। শুনামতে এইকেইজনীয়ে বৰ ভালকৈ বনাবই নাজানে বোলে। তাতকৈ ঘুগুনি পকৰীত বনাবলৈ কি বস্তু লাগে গোটেই সোপা মই কিনি নিম। তোৰ মায়ে বঢ়িয়াকৈ বনাই খুৱাব। ব'ল। হ'ব দাদা, খালি মোক জেচিবি এখনে পিষ্টল এটাই কিনি দিব লাগিব। সেইবোৰ কথাত তই বাপেক কৈ লাভ নাই। ব'ল, যি লাগে মই চব কিনি দিম। অথনিৰ পৰা আগত খাবি বুলি কৈ এতিয়ালৈকে একো এটা খোৱা নাই। ৰাম চিকতা মানুহ দেই সঁচাকৈ এই ভিনিটো। অকল পূজাটো চোৱা খোৱা নামত হ'লে একো এটা নাইও এতিয়ালৈকে। চাই থাকিলে নহ'ব। এবাৰ যি পাওঁ চব দবাদব কিনি একমুখ পৰা খাই যাব লাগিব, ইয়াকো খুৱাব লাগিব। নহ'লে এইভাগে যাবগৈ আজিৰ দিনটো। চিকতা মানুহ। হয় গুটি, আজি তই মোক চিনিয়ে পোৱা নাই নি? আইচক্ৰীম নাখাওঁ নি? আইচক্ৰীম ধুনীয়া আইচক্ৰীম আছে, খাহিয়া। গুটি আগবাহ। দেখিছনে বাৰু চিকতা বাপেকডালক কাৰবাৰ? বেচেৰাটোক আজি মাহীয়েকে খোৱালেহে খোৱা আৰু। নহ'লে ৰাম ঠগন দি লৈ যাবগৈ এতিয়া।